নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ৰাতি শোৱাৰ আগত ঝাৰু ৰাখক এই এটি স্থানত। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, বাস্তুশাস্ত্ৰৰ অনুসৰি ঝাৰু যদি সঠিক ঠাইত ৰখোৱা হয় তেন্তে সংসাৰত কেতিয়াও অভাৱ অনাটনে দেখা নিদিয়ে আৰু সেইখন ঘৰত কেতিয়াও বাধা বিঘিনি আহিব নোৱাৰে। এইটো মনা হয় যে ঝাৰু হ'ল মা লক্ষ্মী স্বৰূপ। সেয়েহে ঝাৰু যদি ঘৰত সৎব্যৱহাৰ কৰিব পৰা যায় তেন্তে সকলো দুখ কষ্ট বাধা বিঘিনি দূৰ হৈ থাকে। বাস্তুশাস্ত্ৰৰ মতে ঘৰ বাৰী যদি অপৰিষ্কাৰ হৈ থাকে তেন্তে সেইখন ঘৰত কাজিয়া পেচাল আৰু ধন টকা পইচাৰ অভাৱ হোৱা দেখা যায়। নানা প্ৰকাৰৰ ৰোগ ব্যাধি লাগি থাকে। কিন্তু ঘৰ বাৰী যদি পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকে তেন্তে সেই ঘৰত মা লক্ষ্মী সদায় বাস কৰে আৰু আশীৰ্বাদ প্ৰাপ্ত কৰে। গতিকে সকলো সময়তে ঘৰ বাৰী পৰিষ্কাৰ কৰি ৰখাটো অত্যন্ত প্ৰয়োজন। ঘৰ বাৰী পৰিষ্কাৰ কৰা উপকৰণৰ অন্যতম হ'ল ঝাৰু অৰ্থাৎ বাহনী। এই ঝাৰুৰ ক্ষেত্ৰত যদি এই নিয়ম মানি ঘৰ পৰিষ্কাৰ কৰা হয় তেন্তে ঘৰত কেতিয়াও ধন টকা পইচাৰ অনাটন দেখা নিদিব আৰু ৰোগ ব্যাধিৰ পৰা দূৰত থাকিব পাৰিব। তেন্তে জানো আহক ঘৰত ঝাৰুৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে আৰু কেনে স্থানত ৰাখিব লাগে। বাস্তুৰ অনুসৰি ঝাৰু কেতিয়াও সদৰ দৰ্জাৰ মুখত ৰাখিব নালাগে। ঝাৰু এনে ঠাইত ৰখা উচিত য'ত ঘৰলৈ মানুহ সোমাই আহিলে চকু নপৰে। আৰু যদি সেই ঝাৰুডাল কাপোৰে ঢাকি ৰাখিব পাৰে তেন্তে আৰু সুফল পোৱা যায়। ঝাৰু সদায় তলত পেলাই ৰাখিব লাগে, থিয় কৰাই ৰাখিব নালাগে। সেই ক্ষেত্ৰত মা লক্ষ্মীৰ কৃপা ঘৰখনত সৰ্বদাই থাকে। ঘৰত বহু পুৰণা তথা ভঙা চিঙা ঝাৰু ব্যৱহাৰ কৰা উচিত নহয়, কাৰণ এই ভঙা পুৰণা ঝাৰুৱে নিখুঁতভাৱে পৰিষ্কাৰ কৰিব নোৱাৰে সেই ঘৰখন। ফলত মা লক্ষ্মী অত্যন্ত ৰুষ্ট হয় আৰু সেই ঘৰ এৰি গুচি যায়। শোৱনি কোঠাত কেতিয়াও ঝাৰু ৰখা উচিত নহয়, যাৰ ফলস্বৰূপে স্বামী স্ত্ৰীৰ মাজত কণ্ডলৰ সৃষ্টি হয়, সংসাৰত নানান সমস্যাৰ সৃষ্টি হয়। গতিকে পৰিবাৰত শান্তি বজাই ৰাখিবলৈ বেডৰুমত কেতিয়াও ঝাৰু নাৰাখিব। মা লক্ষ্মী স্বৰূপ ঝাৰু ৰাতি ব্যৱহাৰ কৰা উচিত নহয়। ৰাতি ঝাৰু মাৰিলে সৌভাগ্য ঘৰৰ পৰা ওলাই যায়। গতিকে সূৰ্য অস্ত যোৱাৰ আগতেই ঘৰখন নিখুঁতভাৱে পৰিষ্কাৰ কৰা উচিত।